আজি আপুনি হয়তো বহুত বেছি অকলশৰীয়া অনুভৱ কৰিছে। কেতিয়াবা এনেকুৱা লাগে যেন আপোনাৰ বিষাদবোৰ বুজি পোৱা কোনো নাই। পৃথিৱীৰ সকলো মানুহৰ ভিৰৰ মাজতো আপুনি সম্পূৰ্ণ অকলশৰীয়া। যদি আজি আপুনি এই ভিডিঅ'টোৰ ওচৰলৈ আহিছে তেন্তে বিশ্বাস কৰক আপুনি অকলশৰীয়া নহয়। এই 10 মিনিটৰ সময়খিনি আপোনাৰ নিজৰ বাবে উলিয়াওক, শান্ত হওক আৰু এই কথাবোৰ নিজৰ অন্তৰেৰে শুনাৰ চেষ্টা কৰক। মানুহে ভাবে অকলশৰীয়া হোৱাটো এটা দুখৰ বিষয়, কিন্তু আচলতে অকলশৰীয়া হোৱাটো এটা সুযোগ। যেতিয়া আপুনি অকলশৰীয়া তেতিয়াই আপুনি নিজৰ লগত কথা পাতিব পাৰে। আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আমি আনৰ পৰা প্ৰশংসা বা সংগ বিচাৰোঁ, কিন্তু আপোনাৰ আচল শক্তিটো আপোনাৰ ভিতৰতে লুকাই আছে। মনত ৰাখিব, পৰিৱৰ্তনেই সৃষ্টিৰ একমাত্ৰ সত্য। আজি যিটো দুখৰ মুহূৰ্ত কালিলৈ সেয়া নাথাকিব। যিদৰে ৰাতিৰ পিছত দিন আহে, যিদৰে গছৰ পৰা শুকান পাত হৈ নতুন কুঁহিপাত গজে, আপোনাৰ জীৱনৰ দুখৰ সময়খিনি ঠিক তেনেকৈ সলনি হ'ব। সেয়া কেৱল এটা সময়, আপোনাৰ পৰিচয় নহয়। কঠিন সময়ত আমি ধৈৰ্য হেৰুৱাই পেলাওঁ। আমি বিচাৰোঁ সকলোবোৰ এতিয়াই ঠিক হৈ যাওক, কিন্তু প্ৰকৃতিৰ নিজা গতি আছে। এটা গুটিৰ পৰা গছ হ'বলৈ সময় লাগে। আপোনাৰ জীৱনৰ সংগ্ৰামৰ ঠিক তেনেকুৱাই। আপুনি আজি যিটো কষ্ট কৰিছে, যিটো ধৈৰ্য ধৰিছে, তাৰ ফল আপুনি সোনকালে পাব। মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি যিটো পৰিস্থিতিত আজি আবদ্ধ সেয়া আপোনাৰ জীৱনৰ এটা বাট। পৃথিৱীত আপোনাৰ দৰে দ্বিতীয় কোনো নাই। আপোনাৰ চিন্তা, আপোনাৰ অৱদান, আপোনাৰ হাঁহি সকলোবোৰ অদ্বিতীয়। আপোনাৰ সৈতে নিজক তুলনা কৰা বন্ধ কৰক। আপুনি আপোনাৰ নিজৰ বাটেৰে আগুৱাই যাবলৈ জন্ম লৈছে। গীতাৰ মহান বাণী অনুসৰি ঈশ্বৰৰ সদায় আপোনাৰ হৃদপিণ্ডত বিৰাজমান। যেতিয়া আপুনি অনুভৱ কৰে যে আপুনি অকলশৰীয়া, তেতিয়া চকু মুদি এবাৰ নিজৰ ভিতৰলৈ চাওক। আপুনি অকলশৰীয়া নহয়, আপোনাৰ সৈতে বিশ্বব্ৰহ্মাণ্ডৰ শক্তি আছে। মাত্ৰ সেই শক্তিটোক চিনাক্ত কৰাৰ প্ৰয়োজন। আমি প্ৰায় পুৰণি কথাবোৰ মনত পেলাই নিজক দুখ দিওঁ। যিবোৰ ভুল আমি কৰিছোঁ বা যিবোৰ আমাক দুখ দিছে, সেইবোৰক বিদায় দিয়াৰ সময় আহিছে। আজিৰ পৰা এটা নতুন আৰম্ভণি কৰক। মাথো কালিৰ ভুলবোৰ আপোনাৰ শিক্ষা, আপোনাৰ শাস্তি নহয়। অকলশৰীয়া সময়ত নিজক আগতকৈ বেছি গুৰুত্ব দিয়ক। ভাল কিতাপ পঢ়ক, ভাল সংগীত শুনক বা প্ৰকৃতিৰ ওচৰলৈ যাওক। নিজৰ সৈতে সময় কটাওক, কিতাপ পঢ়ক। সময় কটোৱাই শিল্প। যেতিয়া আপুনি নিজক ভাল পাবলৈ শিকিছে বা শিকিব, তেতিয়াই আপুনি দেখিব যে পৃথিৱীখনে আপোনাক নতুনকৈ চাবলৈ আৰম্ভ কৰিছে। বিষাদৰ মেঘ সদায় নাথাকে। অলপ পিছতে সূৰ্যৰ পোহৰ অহাৰ দৰে আপোনাৰ জীৱনলৈ সুখৰ বতৰা আহিব। সেই সময়খিনি পাৰ হ'বলৈ দিয়ক। আপুনি যিটো সাহস দেখালে তাৰ বাবে আপুনি গৌৰৱান্বিত হ'ব। আপুনি হাৰ মনা নাই, আৰু সেইটোৱে আপোনাৰ আটাইতকৈ ডাঙৰ জয়। সেয়েহে আজিৰ পৰা এইটো কথা মনত ৰাখিব, আপুনি অকলশৰীয়া নহয়। আপুনি নিজেই নিজৰ সৰ্বশ্ৰেষ্ঠ বন্ধু। যদি আপুনি আজি কাৰোবাক আপোনাক বুজি পোৱা বিচাৰিছে, তেন্তে নিজেই নিজক বুজিবলৈ চেষ্টা কৰক। জীৱনটো ধুনীয়া আৰু ইয়াৰ প্ৰতিটো মুহূৰ্ত আপোনাৰ বাবে মূল্যৱান। যোৱাৰ আগতে কমেণ্টত লিখক, মই অকলশৰীয়া নহয়, মই শক্তিশালী। সাহস ৰাখক, কাৰণ আপোনাৰ সময় সলনি হ'বই। ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।